ভাবিছোঁ অকণমান নিজকে ৰূপটো সলাওঁ। আচলতে মই বহুত কিমান দিনৰ আগত, কিমান দিন নহয় কিমান বছৰৰ আগত মই চুলি কাটিছিলোঁ আৰু এতিয়া আজি কাটিব গৈ আছোঁ। হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আশা কৰোঁ সকলো ভালে আছে। মোৰ নতুন এটা ভিডিঅ'লৈ সকলোকে পুনৰবাৰ স্বাগতম। আৰু মুখ ধুলোঁ, লগতে গৰম পানীও খোৱা হৈ গ'ল আৰু এইফালে হাতত লাল চাহ। ৰাতিপুৱাই ৰঙা চাহ একাপ খাই লওঁ। আৰু আজি আচলতে মই এঠাইলৈ যাম। ভণ্টি আৰু মই ভাবিছোঁ অকণমান নিজকে ৰূপটো সলাওঁ। আচলতে মই বহুত সৰুতেই, মই যদি ক'বলৈ যাওঁ চুলি কাটিছিলোঁ কেতিয়া বুলি, তেতিয়াহ'লে মই ক্লাছ 8 মানতে মই পাৰ্লাৰত চুলি কাটিছিলোঁ। তাৰ পৰা আৰু মই আজিলৈকে মই চুলি পাৰ্লাৰত গৈ কাটাই নাই। ইয়াত থাকোঁতে মানে ঘৰত থাকোঁতে মায়ে সমানকৈ কাটি দিয়ে আৰু আগটো। তাৰপিছতে যেতিয়া বিয়া হ'লোঁ, বিয়া হোৱাৰ পিছত শাহুমাই সমানকৈ আগটো কাটি দিয়ে। আৰু শাহুমাই মানে খুব বেছি বেয়া পায় চুলি কাটা বুলি ক'লে। তথাপিও আজি মই আৰু হাজবেণ্ডেতো বহুত বেছি গালি দিব চাগে যদি ভিডিঅ'টো চায়, আৰু চাবই বাৰু, সদায় বাৰু চায়। তথাপিও গালি দিলেও উপায় নাই, কাৰণ নিজকে এইটো ৰূপত দেখি দেখি মানে একেবাৰে এলাহ আমনিত লাগি গৈছে। সেইকাৰণে ভাবিছোঁ চুলিখিনি কাটি আহোঁ। আৰু বেছি চুটি নকৰোঁ, কাৰণ মোৰ চুলিখিনি বহুতেই বেছি পাতল আৰু বেছি চুটি কৰিলেও বেয়া লাগিব। সুধিম বাৰু, মই যিখন পাৰ্লাৰত মানে যাওঁ বা থ্ৰেডিং কৰোঁ, সেই পাৰ্লাৰৰ বাজনীয়ে মোৰ চুলিখিনি একেবাৰে কাটিব নিবিচাৰে জানেনে। আজি সেইখন পাৰ্লাৰলৈ গৈ আছোঁ। বায়ে বা কি কয়, বায়ে মানে কয় আৰু তোমাৰ চুলিখিনি যদিও পাতল কিন্তু ধুনীয়া ষ্ট্ৰেইট হৈ থাকে আৰু মিহি কোমল, গতিকে বায়ে বোলে কাটিবৰ কাৰণে অকণমান বেয়া পায়। গতিকে মই যেতিয়া ইয়াৰ আগত ঘৰত আহিছিলোঁ তেতিয়াও মই গৈছিলোঁ কাটিবলৈ, বায়ে মোক কাটি নিদিলে। আজি বা আকৌ কি কয়, আজি বায়ে যি কয় ক'ব আৰু। মই মানে চুলিখিনি কাটিম বুলি ভাবিছোঁ। সদায় এটা লুকত থাকিলে ভাল নালাগে নিজকো, আৰু সেইকাৰণে কি হয়, থ্ৰেডিঙো কৰিম, লগতে চুলি কাটিম। আপোনালোকক বাকী ভিডিঅ'খিনি দেখুৱাই গৈ থাকিম। এতিয়া মই চাহকাপ খাই লওঁ। এভৰিৱান, গুড মৰ্ণিং। আৰু এইফালে ইগন'ৰ কৰিব দেই, এইফালে ভণ্টি কাপোৰ, এইফালে গাৰু কিবা কিবি, মানে ৰাতিপুৱা এতিয়া জাষ্ট উঠিছোঁহে। আৰু কালি যিহেতু ভিডিঅ'টো মই আৰু নকৰিলোৱে, আৰু কালি পাৰ্লাৰলৈও যোৱা নহ'লে, কাৰণ পাৰ্লাৰ যিগৰাকী বা তাত মই মানে ইয়াত থাকিলে আচলতে মই সেই বা তাতে থ্ৰেডিং কৰোঁ আৰু বহুত ধুনীয়াকৈ কৰে। তাৰপিছতে কালি মই ফোন কৰি সুধিলোঁ যামনে বুলি, কিন্তু বা মই ফোন কৰালে অলৰেডি ওলালে হেনো টাউনলৈ যাবলৈ। পোৱালিটো বোলে গাটো বেয়া বহুত, তাকে ফাৰ্মাচীলৈ নিছিলে। তাৰপিছত আৰু মই ফোন নকৰিলোৱে। বায়ে কৈছিলে যে মই যদি ফোন নকৰোঁ গম পাবাই আৰু মই নুখুলিলোঁ বুলি পাৰ্লাৰ। গতিকে আৰু তেনেকৈ আৰু ভিডিঅ' নকৰিলোৱে, যোৱাও নহ'ল। আৰু কালি দিনটো আচলতে বহুত বেছিয়ে মানে ব্যস্ততা আছিলে। আজিহে আমাৰ হাতত এটা দিন সময় আছে, কাইলৈৰ পৰা আমাৰ অনুষ্ঠান আৰম্ভ হ'ব। গতিকে কালি একদম ভণ্টি আৰু দেউতা গ'ল বজাৰলৈ। আমাৰ ঘৰৰ ওচৰতে বহে প্ৰত্যেক শুকুৰবাৰে, আৰু সেয়াই আৰু বাকী যিমানখিনি মানে বস্তুৰ প্ৰয়োজন গোটেইখিনি বজাৰৰ পৰাই কালি আনিলে। মা, মই, ভণ্টি মিলি গোটেইখিনি বস্তু সামৰিলোঁ। আৰু আলহী দুলহী ইটো সিটো আহি আছে যে, সেইকাৰণে মানে সময় নাপালোঁ আৰু ভিডিঅ' কৰিবলৈ। আৰু এতিয়া ভাবিছোঁ আপোনালোকক জনাওঁ মই পাৰ্লাৰলৈ কিয় নগ'লোঁ। আৰু মই আচলতে বহুত বেছি এক্সাইটেড হৈ আছোঁ। আৰু সেয়াই আৰু এতিয়া দিনটো আৰম্ভণি হৈছে। তাৰপিছতে এতিয়া মই আকৌ বাক ফোন কৰিম, ফোন কৰি পেলাই সুধিম আজি আকৌ শুলে নে নুশুলে। আজি যদি বায়ে পাৰ্লাৰ নুখুলে তেতিয়াহ'লে মই আকৌ যাব লাগিব একেবাৰে টাউনলৈ, কাৰণ আজিয়ে মানে লাষ্ট। আৰু আজি যদি নকৰোঁ আৰু কাইলৈতো নোৱাৰিমেই, কাইলৈ সময় নহ'ব। সেইকাৰণে আৰু এতিয়া বহুত কাম বাকী আছে, ঘৰ মোচা কাচা এইবিলাক। আৰু আমাৰতো নামঘৰটো দেখিছে বহুতেই বেছি ডাঙৰ, নামঘৰ মুচিব লাগিবই, মানে বহুত কাম। আৰু খৰিবিলাক আকৌ ঠিনঠান লগাব লাগিব, সেইফালে নামঘৰটোৰে ডুম লাগিয়ে আছিলে। আৰু বাকী এতিয়া কামখিনি আৰম্ভ কৰোঁ, আপোনালোকক দিনটো দেখুৱাম আজি কি কৰোঁ কি নকৰোঁ। আৰু যদি মই তালৈ যোৱাটো হয় পাৰ্লাৰলৈ, গতিকে মই ভিডিঅ' কৰিমেই বাৰু। তেন্তে ব'লক দিনটো আজি আৰম্ভ কৰোঁ। এইবাৰ আমাৰ অলপ বেছিয়ে কষ্ট বুলি নকওঁ, মানুহক যদি শুশ্ৰূষা কৰিব পাৰোঁ বহুতেই বেছি ভাল। মানে কি হয়, মোৰ মানুহজন থাকে আৰু লগতে ভাইটি থাকে। আমি তেনেকৈ ইমান মানে
প্ৰেছাৰ নাপায় আৰু কামৰ ক্ষেত্ৰত, কাৰণ মেধি দেউৰীক বহুতখিনি যোগাৰ দিব লাগে, পানী দুনি আনি কৰি দিয়া, ইটো সিটো খৰি খেৰ যোগান ধৰা, লগতে বহুত কাম, মানুহক আচলতে ভাত পানী দিয়া, তেনেকুৱা ধৰণৰ। আৰু এইবাৰ গোটেইখিনি দায়িত্ব আমাৰ মানে মোৰ ভণ্টি আৰু মাৰ ওপৰত। দেউতাতো তেনেকৈ সেইবিলাক কাম নকৰে, দেউতা যিহেতু সমাজৰ মানুহখিনিৰ লগতে ব্যস্ত হৈ থাকিব। আৰু সেয়াই, বাকী এইবাৰ মানে বহুত বেছি ভয় লাগি আছে, যিহেতু সিহঁত দুটা ঘৰত নাই। কাৰণ মতা মানুহ যদি দুটা গজগজীয়াকৈ থাকে তেতিয়াহ'লে কামৰ ইমান প্ৰেছাৰ নপৰে আমাৰ তাত, আৰু গোটেইখিনি কাম খুব সুন্দৰকৈ হৈ যায়, চম্ভালি ল'ব পাৰে সিহঁত দুয়োটাই। কাৰণ ইটো নাইকিয়া হ'ল আনিলেগৈ, সিটো নাইকিয়া হ'ল আনিলেগৈ, আৰু আমি এতিয়া কি কৰিম, গোটেইখিনি বস্তু একেবাৰে ষ্টক কৰি ল'ব লাগিব, যাতে সময়ৰ মূৰত দৌৰা দৌৰি কৰিবলগীয়া নহয়। গতিকে সেয়াই আৰু ভয় ভয় লাগি আছে, তথাপিও একদম পূৰা মানে ফুল কনফিডেঞ্চত আছোঁ আৰু যে এইবাৰ আমিয়ে চম্ভালিম এই গোটেই কাৰ্যটো। বাকী গাঁৱৰ মানুহ থাকিব, গাঁৱৰ ইটো সিটো মানুহ গোটেইখিনিয়ে সহায় আমাক কৰে যেনিবা, নকৰে বুলি নকওঁ, ওচৰ চুবুৰীয়াই হওক গাঁৱৰ মানুহেই হওক। আপোনালোকক একদম গোটেই ব্লগৰ জৰিয়তে মই সেই দিনটো কেনেকৈ কি কৰিলোঁ, ক'ৰ পৰা আৰম্ভ কৰিলোঁ, গোটেইখিনি ধুনীয়াকৈ দেখুৱাম দেই। এইফালে সকলোবোৰ আমাৰ ঘৰৰ মানুহ কামত ব্যস্ত দেই। এইফালে এইটো ভাইটি আৰু এয়া ভণ্টি, এই ভাইটিটো আমাৰ ওচৰৰ দেই। আৰু এইফালৰ পৰা খৰিবোৰ আনি ইয়াতে জমা কৰি থোৱা হৈছে, কাৰণ মেধি দেউৰীয়ে যিহেতু ইয়াতে ভাত পানী বনাব, আৰু এই জেগাটুকুত পূৰা হালধি আদা আছিলে, খান্দি কৰি ক্লিয়াৰ কৰা হৈ গ'ল। আৰু মই সকলোৰে কাৰণে চাহ বনাই আছোঁ, আৰু এইফালে একদম চব মানে ইয়াতে এইটো কাৰণে থোৱা হৈছে, নহ'লে আকৌ পিছত মেধি দেউৰীক আনি কৰি দিবলগীয়া হৈ থাকিব যে, সেইকাৰণে মানে একেবাৰে তাতে চিজিল লগাই থোৱা গৈছে, আৰু তেতিয়া একদম ন' টেনশ্যন, মেধি দেউৰীৰ লগত আৰু খৰি খেৰ অনা নিয়া কামটো আমি কৰি থাকিব নালাগে আৰু মই বনাই আছোঁ চাহ, সিহঁতক গোটেইকেইটাকে চাহ তাহ খুৱাই লওঁ, তাৰপিছতে মোৰ আকৌ এইবিলাক চব মুচিব লাগিব। এইফালে এয়া মুচিব লাগিব, এয়া, আৰু লগতে এইটো ঘৰ দেখিছেনে সৰুকৈ বনাই থোৱা হৈছে, সেয়াটো মুচিব লাগিব। আৰু সেয়া এতিয়া মই চাহ তাহ বনাওঁগৈ। মই চাহ বনাই আছোঁ, ভণ্টিয়েও চাহ নাখায়, লগতে মাও চাহ নাখায়। মায়ে যিহেতু গা ধোৱা নাই, মা গা নোধোৱাকৈ একো বস্তু নাখায় যেনিবা। আৰু মই কিন্তু মুখ হাত ধুই আজৰি হ'লোঁ দেই, মুখ ধুলোঁ, এতিয়া ধুনীয়াকৈ বোলো চাহকণ ভাইটিটোকো দিওঁ, আৰু ময়ো একাপ খাই লওঁ, খাই একদম কামত লাগি যাম আৰু পূৰা আজিৰ দিনটো একদম আপোনালোকক ধুনীয়াকৈ দেখুৱাই থাকিম। চাহ তাহ খাই আজৰি হয়, বাকী বাহিৰৰ কামখিনি যিখিনি কৰিবলগীয়া আছিলে গোটেইখিনি কৰি ল'লোঁ। তাৰপিছতেহে আহিছোঁ ৰুমটো ভাল কৰিবলৈ, নিজৰ শোৱা বিচনাখন ধুনীয়াকৈ পাৰি ল'লোঁ, আৰু ইমানেই আৰু আজিৰ দিনটো আৰম্ভণি হৈছে। ৰাতিপুৱা কাম বন কৰি আজৰি হ'লোঁ, আৰু ভাত পানী খাই আজৰি হ'লোঁ এতিয়া। আৰু মই যিখন পাৰ্লাৰলৈ যাম বুলি কৈ আছিলোঁ, বাজনীয়ে হেনো আজিও নুশুলে, ল'ৰাটো বোলে গা ভাল হোৱাই নাই, গতিকে এতিয়া আকৌ মই যাব লাগিব টাউনলৈ। টাউনত গৈ কাৰ তাত কি কৰোঁ আপোনালোকক ভিডিঅ'ত দেখুৱাই থাকিম। এতিয়া মই এফালে ৰেডি, ভণ্টিও ওলাই ৰেডি হৈছে, এতিয়া দুজনী গৈ থাকোঁ। আৰু পৰিবাৰ তাতো মই কৰিব নোৱাৰিলোঁ, তাৰপিছতে আহিবলগীয়া হ'ল আকৌ টাউনলৈ, আৰু এইফালে আহি পালোঁহি আমাৰ অংগনা বাৰ ওচৰত। মই পিছে অংগনা বাক ইনষ্টাত দেখি আছিলোঁ, খুব ধুনীয়া ধুনীয়া কাম কৰি আছিলে। তাৰপিছতে নাম্বাৰটো মোৰ লগৰ এজনী মাৰ্টিনা পৰা লৈ আকৌ বাক ফোন কৰি এইফালে আহি পালোঁহি মৰিগাঁও টাউন। পিছে এইফালে মই থ্ৰেডিং কৰি আছোঁ, আৰু ভাল লাগিলে, নতুন চিনাকি যদিও খুব ধুনীয়াকৈ কৰিলে কামখিনি। আৰু এইফালে অংগনা বাৰ হৈছে বনীয়েক আৰু দেই, চৰি। আৰু মই এইফালে ফেচিয়েল কৰিলোঁ, আৰু বহুত দিনৰ পিছত ভাবিছোঁ মুখখনৰ অকণমান ভালকৈ কেয়াৰ লওঁ, কাৰণ বহুত দিন হৈ গ'ল একোৱে কৰা নাছিলোঁ, গতিকে আজি মানে গোটেইখিনি কাম ধুনীয়াকৈ কৰি ল'লোঁ। আৰু এইফালে দেখিছেই নহয়, মানুহ একদম বহুত বেছি ভিৰ আছিলে। মনিকা বা পাৰ্লাৰত আহিলোঁ, প্ৰথম চিনাকি, বহুত বেছি ভাল লাগিলে ন? ভাল লাগিলে বহুত, তোমাকো লগ পাই বহুত ভাল লাগিলে। মই ইনষ্টাগ্ৰামত চাই আছিলোঁ বহুত দিনৰ পৰা, আজি ফাইনেলি আহিলোঁ। আৰু এইফালে বা আকৌ কেনেকুৱা লাগিছে ক'ব আকৌ দেই। আৰু মৌচুমী ভিডিঅ' আপোনালোকে চাই থাকিব, মৰম দিব, তাইক আগবাঢ়ি যাবলৈ আশীৰ্বাদ কৰিব।
তাৰপিছত আকৌ ভণ্টিয়ে মই আহি পিনে সোমালোহি পাণ দোকানত। বোলো পাণ এখন খাই লওঁ, মিঠা পাণ খাই খুব বেছি ভাল পাওঁ। তাৰপিছতে ভণ্টিয়ে এখন খালে, ময়ো এখন খালোঁ। এতিয়া গাড়ীত এনেদৰে বহি আছোঁ, বস্তু বজাৰ কৰি। এতিয়া একদম চিধা ঘৰলৈ যাম। এতিয়া একদম আপোনালোকক একেবাৰে ঘৰত গৈ লগ পাই আছোঁ। জাষ্ট ঘৰ আহি পালোহি আৰু মোৰ নতুন লুকটো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু বজাৰ সমাৰ কৰি হৈ গ'ল আমাৰ, আৰু একো বাকী নাই এতিয়া। আৰু মোৰ যদি ভিডিঅ'বোৰ চাই ভাল পায়, লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে কমেণ্ট কৰি জনাব কেনেকুৱা পালে। আৰু যদি ভিডিঅ'বোৰ যদি চাই ভাল পায়, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ, নেক্সট ভিডিঅ'ত আকৌ লগ পাম। বাই।